আপোনালোকে জানেনে 90% মানৱ সভ্যতাই ব্লেক হোলৰ অস্তিত্বক এক ৰহস্য বুলি ভাবে। ব্লেক হোলৰ ভিতৰত কি আছে বৈজ্ঞানিকে আজিলৈ সম্পূৰ্ণ উত্তৰ দিব পৰা নাই। তো আহক আমি ব্লেক হোলৰ উৎপত্তি, ইয়াৰ কাৰ্য পদ্ধতি আৰু ইয়াৰ উৎপন্ন হোৱা বিজ্ঞানীসকলৰ মতামত সম্পৰ্কে আলোচনা কৰোঁ। Black holes remained largely unknown until the 20th century. A black hole is a region in space where the force of gravity is so strong not even light can escape. From the outside, you can't tell what is inside a black hole. Black holes haunt our universe, dark centers of gravity that swallow everything in their path. ব্লেক হোলৰ ইতিহাস বেছি পুৰণাও নহয়। আজিৰ পৰা 100 বছৰ আগলৈ ব্লেক হোলৰ বিষয়ে কোনেও নাজানিছিল। এলবাৰ্ট আইনষ্টাইনৰ থিয়ৰী অফ ৰিলেটিভিটিৰ বাবে পিছত যায় ব্লেক হোলৰ ডিস্কভাৰী হৈছিল। এই থিয়ৰীৰ দুটা ভাগ আছিল, দ্য স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটি আৰু জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটি। স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটি 1905 এলবাৰ্ট আইনষ্টাইনে পাব্লিছ কৰিছিল, যিয়ে কয় ই কেনেকৈ গতি আৰু সময়ক প্ৰভাৱিত কৰে। যদি আপুনি এনেকুৱা এখন মহাকাশযানত বহি আছে যি পোহৰৰ গতিত উৰি আছে, তাৰ বাবে আপোনাৰ টাইম শ্ল' চলিব ধৰিব। যেতিয়া আপুনি পোহৰৰ গতিত ভ্ৰমণ কৰি আছে আপুনি গমেই নাপাব টাইম যে শ্ল' হৈ গৈ আছে। যেতিয়া পৃথিৱীত আপুনি ঘূৰি যায় তেতিয়াহে গম পাব যে টাইম কিমান বেলেগ চলি আছিল আপোনাৰ ক্ষেত্ৰত। ইয়াকে কয় কাইনেমেটিক টাইম ডাইলেশ্যন। স্পীডৰে নহয়, মধ্যাকৰ্ষণ শক্তিৰো টাইম ডাইলেশ্যন হ'ব পাৰে, যিটো এলবাৰ্ট আইনষ্টাইনে কৈছিল জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটিত। এই তেখেতে ডেভেলপ কৰিছিল 1915 চনত। ইয়াত যিমান মধ্যাকৰ্ষণ শক্তি প্ৰয়োগ কৰিব সিমানেই টাইম আপোনাৰ বাবে শ্ল' হৈ যাব। ইয়াকে কয় গ্ৰেভিটেশ্যনেল টাইম ডাইলেশ্যন। মাত্ৰ ভৌতিক বস্তুকেই নহয়, সময়ৰ গতিৰো পৰিৱৰ্তন ঘটে। লগতে অন্যান্য শক্তিৰো যেনে ছাউণ্ড, হিট আৰু পোহৰ, এইবোৰতো মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ পৰে। মধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা অলমষ্ট সকলো বস্তুৰ ওপৰতে প্ৰভাৱ পৰে। ইয়াৰ পৰাই গম পোৱা গ'ল এনেকুৱা অবজেক্ট হ'ব পাৰে এই ইউনিভাৰ্ছত মধ্যাকৰ্ষণ শক্তি ইমান বেছি আছে যে যিয়ে পোহৰকো নিজৰ মাজত এবজৰ্ব কৰি লয়, আৰু এই বস্তুটোৱে হৈছে ব্লেক হোল। যেতিয়া আইনষ্টাইনে থিয়ৰী অফ ৰিলেটিভিটি কৈছিল সেই সময়ত ব্লেক হোলৰ কনচেপ্ট মাত্ৰ থিয়ৰিকেলহে আছিল। এলবাৰ্ট আইনষ্টাইনে জানিছিল যে মধ্যাকৰ্ষণ শক্তিৰ পোহৰতো প্ৰভাৱ পৰে বুলি, আৰু থিয়ৰিকেলি এনেকুৱা বস্তু থাকিব পাৰে যিয়ে পোহৰকো এবজৰ্ব কৰিব পাৰে। কিন্তু আইনষ্টাইনে এইটো নাজানিছিল যে আচল দুনিয়াত ব্লেক হোল আছে বুলি। যেতিয়ালৈ আইনষ্টাইন জীয়াই আছিল তেখেতৰ ব্লেক হোল কনচেপ্টটো অদ্ভুত লাগিছিল যে ব্লেক হোল আচলতেও থাকিব পাৰে নেকি। আইনষ্টাইনৰ পিছত এই থিয়ৰী অফ জেনেৰেল ৰিলেটিভিটি এই বিষয়ত বহু বৈজ্ঞানিকে ৰিচাৰ্চ কৰিছিল, আৰু 1960ত বৈজ্ঞানিকে ফাইনেল কৰে যে ৰিয়েলতো ব্লেক হোল দেখিব পাম বুলি, কাৰণ এইটো আচল দুনিয়াত আছে। ব্লেক হোল মানে আপুনি ভাবিব কিবা তাত হোল আছে বুলি, কিন্তু এনেকুৱা নহয়। ব্লেক হোল তৰাৰ পৰা গঠিত হয়। যেনেকৈ সূৰ্যটো আমাৰ তৰা, তাৰ মাজত নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যন হৈ থাকে। এই ৰিয়েকশ্যনৰ বাবে গৰম আৰু পোহৰ ওলাই থাকে। এই যি গৰম ওলাই আছে বাহিৰৰ ফালে হেঁচি থাকে আৰু ভিতৰৰ ফালে হেঁচি থাকে গ্ৰেভিটিৰ বাবে, যাৰ বাবে এই তৰা জীয়াই থাকে। এই ৰিয়েকশ্যনবোৰ হাইড্ৰজেন আৰু হিলিয়ামৰ বাবে হৈ থাকে, আৰু যি এই হাইড্ৰজেন আৰু হিলিয়াম এই ইন্ধন সদায় নাথাকিব, এইবোৰো এদিন শেষ হৈ যাব। আৰু যেতিয়া এইবোৰ শেষ হ'ব বাহিৰৰ ফালে অহা ফ'ৰ্চ নোহোৱা হ'ব, আৰু এই ভিতৰৰ ফালে আহি থকা ফ'ৰ্চ ৰখাবলৈ একো নাথাকিব, আৰু নিজে সেই তৰা শেষ হৈ যাব মধ্যাকৰ্ষণ শক্তিৰ বাবে। এই ফটোখনত চাব তৰাৰ লাইফ। যদি তৰাৰ ভৰ বেছি নহয় ৰেড জাইণ্ট হ'ব, তাৰপিছত প্লেনেটেৰী নেবুলা হ'ব, নহয়বা হোৱাইট ডৰ্ফ হ'ব।
যদি এটা ডাঙৰ তৰা বহু ভৰ থকা তৰা যেতিয়া তাৰ ইন্ধন শেষ হয় সি ৰঙা ছুপাৰ জাইণ্ট হ'ব আৰু ছুপাৰ জাইণ্ট ফাটি ছুপাৰন'ভা হৈ যাব। তাৰ পিছত বহু সৰু এটা কোৰ ৰৈ যাব। যদি কোৰটো বহু সৰু হয় নিউটন ষ্টাৰ বুলি ক'ব, যদি ডাঙৰ হয় তাক ব্লেক হোল বুলি ক'ব। ব্লেক হোল সাধাৰণতে 3 প্ৰকাৰৰ। ষ্টেলাৰ ব্লেক হোল, যিটো কমন টাইপৰ ব্লেক হোল, যিটো তৰাৰ পৰা গঠিত হয়। বৈজ্ঞানিকৰ এষ্টিমেট মতে আমাৰ মিল্কি ৱে গেলেক্সিখনত 10 মিলিয়নৰ পৰা 1 বিলিয়নলৈ এনেকুৱা ব্লেক হোল আছে। প্ৰিমৰ্ডিয়েল ব্লেক হোল, যিটো এটা এটমৰ দৰে সৰু কিন্তু ইয়াৰ ওজন এখন পাহাৰৰ দৰে হয়। ছুপাৰমেছিভ ব্লেক হোল, এইটো বহুত ডাঙৰ ব্লেক হোল। ইয়াৰ ভৰ সূৰ্যৰ 1 মিলিয়ন ভৰতকৈ বেছি হয়। বৈজ্ঞানিকৰ মতে সকলো ডাঙৰ গেলেক্সিত এটা ছুপাৰমেছিভ ব্লেক হোল থাকে আৰু আমাৰ মিল্কি ৱে গেলেক্সিখনতো ছুপাৰমেছিভ ব্লেক হোল আছে, যাৰ নাম চেজিটেৰিয়াছ এ। চন 2019ত আচল ব্লেক হোলৰ ফটো বৈজ্ঞানিকে পাব্লিছ কৰে। এইখন ফটো